वेलकम बैक टू माई यूट्यूब चैनल। এতিয়া আমি মেলাত যাবৰ কাৰণে ওলাই আছোঁ। ঘৰৰ ওচৰতে মেলাটো, বেছি দূৰ নহয়। চ' ভাবিলোঁ যে ব্লগটো ষ্টাৰ্ট কৰি দিওঁ। চ' যাওঁ, এতিয়া দেৰি হৈ গ'ল, 8:30 বাজিলে, 10টাত বন্ধ কৰে বোলে। চাৰুক আহি বহি আছে। চ' মা, মই, চাৰুক আৰু এমডি আমি চাইডে যাওঁ। চ' আপোনালোকে চাই দিব। আমি দেৰিকৈ আহিছিলোঁ। দেৰিকৈ অহা কাৰণ এইটোৱে আছিলে যে বেছি মানুহ নাথাকিব, অলপমান কমিব, তেতিয়া আমি যাম। কিন্তু আহি দেখিছোঁ যে মানুহ কমাই নে উল্টা বাঢ়িছেহে। মাক কৈছে চকলেট উঠিবৰ কাৰণে, মায়ে চকলেট নুঠে। আমাৰ তিনিজনৰ একেলগে বহিবৰ কাৰণে মন আছিলে, কিন্তু তিনিজন নিদিয়ে, কৈছে দুজনকৈ বহিব লাগিব। সেইকাৰণে চাৰুক আৰু মই বহি গ'লোঁ। ভাবিছিলোঁ এমডি এতিয়া কাৰ লগত বহিব। পাছত সিও তাৰ পাৰ্টনাৰ পাই গ'ল। তুলু আহিছিলে, মোৰ দাদাৰ ল'ৰাটো, তাৰ লগত সি বহি গ'ল। আৰু দেখিছেনে ইমান স্পীডত মানে চলাইছে ন, মোৰ একদম মানে পূৰা ভয় লাগি গৈছে। আৰু যেতিয়াই তল নামি আহে চাৰুকে সিমানে কয় যে স্পীড আৰু স্পীড। মোৰ আৰু ভয় লাগে, মানে বহুত মানে উৎপাত কৰি আছিলে মোৰ লগত বহি। যেতিয়া তল এনেকৈ নামে নহয়, তেতিয়া বেছি ভয় লাগে আৰু। সেইকাৰণে মই ভিডিঅ' শ্বুট কৰিব পৰাই নাই, এইটো এমডিয়ে কৰিছিলে। এতিয়া আহিছোঁ অলপমান ধোৱা ওলাবৰ কাৰণে, মানে স্মকি বিস্কিটটোক ট্ৰাই কৰিবৰ কাৰণে। আগতে ট্ৰাই কৰি পোৱা নাই, চ' এনেই দেখোঁহে। কিন্তু এনেকুৱা ইমান খাচ নালাগিলে, জাষ্ট ফৰ ফান, মানে ঠিক আছে ধোৱা ওলাবৰ কাৰণে, মানে কুলিং ইফেক্ট এটা আহে। বাকী একো টেষ্ট নাই। ইয়াৰো যোনটো ৱেফাৰ্ছ হয়, সেইটো 5 টকীয়া বিস্কিটটো থাকে যে ৱেফাৰ্ছ, সেইটোৱে হয়। ইয়াত 50 টকা হৈ যায় আৰু নিউট্ৰিজেন মিক্স কৰি দিয়ে কাৰণে। চ' এয়া চবেই ধোৱা ওলাই আছে আৰু চাৰুকো চান্সত পূৰা এক গ্লাছ লৈ লৈছে আৰু পূৰা ধোৱা ওলাই আছে। कितना भैया? हाँ পপকৰ্নৰ পেকেটো ল'লোঁ 2 পেকেটমান, মোৰ ঘৰত চাচুৰ ল'ৰাটোক দিবৰ কাৰণে। আৰু এয়া এতিয়া আহিছোঁ আচাৰ কিনিবৰ কাৰণে। বহুত আইটেম আছে আচাৰৰ, কিন্তু সঁচা কথা ক'ব গ'লে মই ঘৰৰ আচাৰটোহে বেছি টেষ্ট পাইছোঁ মানে ইয়াতকৈ। কিন্তু মেলাত আহি পেলাই একো লৈ নগ'লেও বেয়া লাগে, আৰু মই আকৌ মেলাত আহিলে কিবা লৈ গৈ মেলিহে ভাল পাওঁ। সেইকাৰণে এই আচাৰৰ 3টামান আইটেম লৈ ল'লোঁ। আৰু এয়া হৈছে নহৰু, এইটো টেষ্ট কৰি চাওঁ ভাবিছোঁ, সেইকাৰণে এইটো লৈ ল'লোঁ। আৰু ভাবিছিলোঁ যে ওলকচু আচাৰো আছিলে, সেইটো খাবলৈ মন গৈছিলে, কিন্তু টেষ্ট কৰি চাবলৈ ইমান এটা ভাল নাপালোঁ, সেইকাৰণে নল'লোঁ। এয়া হৈছে আমলখি মুৰব্বা, এটা আমলখি পিছে ইয়াত 20 টকাকৈ। कॉकरेज ভাল লাগে ন? এনেকুৱা তোমালোকৰ আছে ষ্টিল এনেকা আছে।
মেলা শেষ 10টা বাজিব লাইট অফ কৰি দিলে এনেকুৱা কেতিয়াবা ফেমিলিৰ লগত ওলাই যাব লাগে বহুত ভাল লাগে এইটো টুলুৰ কাৰণে লৈ লৈছোঁ তাকো পাইছিলোঁ মেলাত সি আহি গ'ল আৰু বাকী কি লৈছোঁ ঘৰ গৈ আপোনালোকক দেখাই আছোঁ আচাৰৰ ভিতৰত লৈছিলোঁ নহৰু আচাৰ আপোনালোকক দেখাইছিলোঁ মায়ে বৈয়ামত সোমাই দিলে আহি তাৰপিছত ল'লোঁ এয়া জলকীয়া আচাৰটো এইটো কি কয় মই নাজানো ৰেড কালাৰ কাশ্মীৰী দি পেলাই বনাইছিলে এইটো ভাল লাগে কাৰণে এইটো ল'লোঁ অলপমান তাৰপিছত ল'লোঁ আমলখিৰ মুৰব্বাটো সঁচা কথা ক'ব গ'লে মই ইয়াৰ কম্পেৰিজনত ঘৰৰ আচাৰটো বেষ্ট পাওঁ তাৰপিছত এযোৰ ইয়েৰিংছ ল'লোঁ মই ইমান ধুনীয়া লাগিছে বহুত চাইনিং কৰি আছিলে পাৰ্টি ৱেৰ কাৰণে বহুত ভাল লাগিব তাৰপিছত এই ক্লাটচাৰ দুটা ল'লোঁ আৰু ৰাবাৰ ল'লোঁ 5টামান 3টা মই ৰাখিলোঁ 2টা চাৰ্কক দিলোঁ লগে লগে মাৰি ল'লে চুলিত ই আচাৰ লৈ গৈ আছে দেই চাৰ্কে A few moments later. অলপমান ফ্ৰেছ হৈ মেলি বৰমাহঁতৰ ঘৰত আহিলোঁ দাৱাত আছিলে মোৰ ঘৰৰ পিছফালে লাগি আছে বেছি দূৰ নহয় চ' আহিলোঁ ভাত খাবৰ কাৰণে আৰু বহুত দেৰি কথা পাতিলোঁ সেইকাৰণে ইমান এটা ভিডিঅ' কৰা নহ'লে আৰু তাৰপিছত এতিয়া খাবলৈ বহিছোঁ এয়া পৰঠাৰ লগত চিকেন কুৰ্মা দিছে তাৰপিছত আমি পোলাও খালোঁ আৰু আইটেম বহুত আছিলে চিকেনৰ ভিতৰত লোকেল চিকেন আছিলে ব্ৰইলাৰ আছিলে মাছ ফ্ৰাই আছিলে কোমোৰা ফ্ৰাই আছিলে ডিম ফ্ৰাই তাৰপাছত এয়া আৰু কাষ্টাৰ্ডটো আছিলে লাষ্টত খালোঁ বহুত টেষ্টি আছিলে খানা চ' আৰু বহুত কথা পাতি আছিলোঁ কাহানী শুনাই আছিলোঁ ভূতৰ কাহানী MD কৈ আছিলোঁ সেইটো আপোনালোকৰ ওচৰতো বাৰু আনিম কাহানীটো আৰু সিহঁতে কি কথা পাতি আছিলে মই গম নাপাওঁ ইমান হাঁহি আছিলে চ' আপোনালোকে যদি ভিডিঅ'টো চাই অলপমানো ভাল পাইছে দেন লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব চ' টিল দেন বাই বাই টেক কেয়াৰ